এইপিনে গাড়ী আছে গিৰি যাবি গাইজ আমাৰ এলেহুৱা লালাই নিজৰ বাৰীলৈ গৈছে তাৰ বাৰীত কি আছে আমি চাই আহোঁগে পুটুককৈ বলক আমি ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চাই থাকক নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ তীৰ্থবনৰ মজিয়ালৈ আপোনালোকক যিহেতু বন্ধু আমি মাঘ বিহুৰ উপলক্ষে আমাৰ বালিগাঁৱত এটা অনুষ্ঠান পাতোঁ তীৰ্থবনৰ তৰফৰ পৰা ভোগালী ধেমালি বুলি গতিকে আমি আজি গোটেই তীৰ্থবনৰ সদস্যসকলে মিলি পেলাই নৰা কাটিবলৈ আহিছোঁ যিহেতু ভেলাঘৰ বনাব লাগিব আমাৰ গোটেই ৰাইজ লাগি আছে নৰা কটাত ব্যস্ত মই আপোনালোকৰ সমূহ পৰিৱেশটো আপোনালোকক মই দেখুৱাই দিবলৈ চেষ্টা কৰি থাকিম গতিকে ভিডিঅ'টো চাই থাকিব বহুত মজা হ'ব বন্ধুসকল নৰা কটা বুলি ক'লে ইমান এতিয়া ৰ'দ আপোনালোকে দেখিয়ে আছে গতিকে আমাৰ এয়া খোৱা আহাৰো আহিছে কমলা টেঙা লৈ আহিছোঁ আৰু আপেলো আনিছোঁ আৰু পানী বটল আৰু খোৱা বস্তু আনি আছে আমাৰ বেলেগ ৰাইজো আহি আছে বেলেগ ৰাইজ সকলেও আনি আছে খাবলৈ কিবা কিবি বস্তু আহি থাকিব এনেকৈ আমি নৰা কাটি থাকিম গতিকে আপোনালোকক মই পৰিৱেশটো দেখুৱাই থাকিম কি হয় গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি থাকিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব বহুত মজা পাব বন্ধুসকল দেখিছে এইজন আমাৰ হৈছে পিয়াঞ্চু সুন্দৰভাৱে নৰা কাটি আছে একদম নৰা কটাত মানে একদম পূৰা মজা আৰু পিয়াঞ্চু বাকী আমাৰ বাকীসকল ৰাইজো লাগি আছে আপোনালোকৰ এইটো দেখিছেনে এইটো কোন বাৰু ধৰিব পাৰিছেনে এইটো হৈছে লালা এইটো লালায়ো কাটি আছে লালা বহুত নৰা কাটিলি দেই কাটি আছা এইটো লালা হাই দি দে হেল্ল' তীৰ্থবনলৈ স্বাগতম ক সকলোকে লালা অকল লাজ কৰিছে তথাপিও আমাৰ মেইন মানুহে কাটি আছে এইজন চাই লওক এইজন কাজু হেল্ল' নমস্কাৰ তীৰ্থবনৰ মজিয়ালৈ স্বাগতম জনাইছোঁ সকলোকে এতিয়া বিহুৰ বতৰ নৰা কাটিছোঁ ভেলাঘৰ বনাব লাগিব ঢেৰ কাম বহুত কাম দেখুৱাই থাকিম আপোনালোকক বন্ধুসকল চাই থাকক আৰু আহি আছে আমাৰ মানুহ আহি আছে আৰু এজনকৈ ওলাইছেহি আৰু অকণমান ঠাণ্ডা দিন যে খোৱা উঠা অকণমান চবৰে অলপ দিগদাৰ হৈ যায় গতিকে আহি আছে আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই থাকিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে এইজন আমাৰ তন্ময় আহি ইতিমধ্যে পাইছেহি আমি এতিয়া নৰা কাটিব লাগিব তন্ময় কি কোৱা নমস্কাৰ পুহ মাহ সোমালেই যেতিয়া মাঘলৈ বেছি দিন নাই আমি লাগি যাব লাগে হাতে কামে তাৰ কাৰণে আজি দেওবাৰ বুলি ওলাই আহিলোঁ ওলাই আহি এয়া চাওঁচোন আমাৰ মাঘৰ বিহু কেনেকুৱা হয় তো বন্ধুসকল আপোনালোকক দেখুৱাই আছোঁ গোটেই ভোগালী ধেমালিৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ এতিয়া তন্ময় আহিছে আমাৰ লগত এতিয়া সহযোগ কৰিবগৈ নৰা কটাত গতিকে আমি এইবিলাক আছোঁ আৰু যিহেতু ৰ'দটো আজি বহুত বেছি আমি খোৱা বস্তু লৈ আহিছোঁ টেঙা চেঙা গতিকে চাই থাকক ভিডিঅ'টো আপোনালোকে এটা বিশেষ ইনষ্ট্ৰুমেণ্ট বনোৱাত ব্যস্ত হৈ আছে এজন পকা ধানৰ মাজে মাজে সৰু আলি আলিতে বহি গীত জোৰে জাক বালি মাহি সৰু আলি সৰু আলি এয়াই হে অসমৰ পৰম্পৰাগত নৰা পেঁপা বা চিকাৰী পেঁপা বুলি যিটো কোৱা হয় বিহু এটা বজোৱা মাঘৰ বিহু আহিল মাঘৰ বিহু আহিল মাঘৰ বিহু এয়া বৰ্তাই ধান কাটি আছে ধানত খুব এয়া ধুনীয়া হৈছে ধান পথাৰৰ পৰা সামৰণি আৰু এইদৰে বাকী আছেগৈ এয়া বৰ্তাই ডাঙৰি বান্ধিব নিব এয়া ধান এইখিনি বাকী আছেগৈ কাটিবলৈ বাকী পথাৰ খালী আৰু ৰাইজ
চাই ল'ব পাৰে অকল নৰাহে দেখিব এতিয়া আমি এয়া নৰা কাটিবলৈ আৰম্ভ কৰিছোঁ আৰু দেই আমাৰ সেইকেইটা শুই এটাত নৰা কাটি আছে ছাঁ বিচাৰি গৈছে ছাঁ বৰ্তা কি ধান সুধিছে এইকেইটা ৰঞ্জিত ধান উন্নত জাতৰ ৰঞ্জিত গাইজ এয়া আমাৰ ইয়াত ক্ৰিকেটৰ পিটছখন কটা হয় খালি এতিয়ালৈকে ৰাইজ গোট খোৱা নাই ক্ৰিকেটৰ পিটছ কটা হোৱা নাই এই পথাৰৰ মাজত এইখন খেতি নকৰা জেগা আছে ইয়াতে আমাৰ ক্ৰিকেটটো হয় তো কোনোবা এদিন আহি গোটেইকেইটা লাগি ক্ৰিকেটৰ পিটছখন কাটি পেলাব লাগিব আৰু ধুনীয়া হ'ব মাটিটো টান হৈ আছে পূৰা পথাৰৰ মাজত নৰা কাট এয়া লালা ভাগৰি গৈছে পানী খাই গৈছে মাইনা ৰূপজ্যোতি পৰাশৰ নৰা পেপা আৰু সংগীত তুমি কি ক'ব বিচাৰিবা নৰা পেপা আৰু সংগীত বুলি ক'লে মই এতিয়া কি বুলি ক'ম এতিয়া তোমাৰ সংগীতৰ লগত জড়িত এটা ইনষ্ট্ৰুমেণ্টে হয় এইটো আগৰ যেতিয়া দাৱনীসকলে ধান কাটিবলৈ আহে তেতিয়া অকণমান মানে চাহত বহি চাহ জলপান খাওঁতে মানে তেতিয়া এইটো বনাই লয় যিসকল ডাঙৰি বান্ধিবলৈ অহা যিসকল মানুহ মতা মানুহ সেইসকলে সেই দাৱনীসকলক অকণমান এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে এই পেপাৰটো বনাই তেওঁলোকক অকণ মনোৰঞ্জন দিয়ে ধন্যবাদ কমতাৰ ফুটা খাই লোৱা কমলা আৰু আছে এইটো কমলা হৈছে তীৰ্থবনৰ বাৰীৰ কমলা চ' বাৰীৰ কমলা খোৱাটোৰ টেষ্টটো অলপ বেলেগ এটা গুলু কি হৈছে ঐ এজন পৰি গৈছে কমলা খাই চটটো ক্ল'জ হৈ থাকিলে নহয় ভালকৈ নোলালে আকৌ এবাৰ ৰিচুত দিবা নি নাহৰ ফুলৰ গোন্ধে পাই ঐ লাহৰীৰ ততে ঐ গছত যায় যত দেহা মোৰ মৰহি যায় লাকুটি ধৰিলো সৰু মাই লাকুটি তুলিলো চাঙত সৰু মাই কেলৈ আছা চাই তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় হ'ব মোবাইল পৰি গৈছে জাতিলাও বৰ চুৰ হয় দুটা পুলি দিলো এটা আৰু এয়া বগৰী খেতি কৰিছে লালাই পথাৰৰ মাজত এদিন তহঁতৰ নে কি আছিলে নামটো ৰঙিলি চাওঁ হাঁহি এটা মাৰি দে ঠিক আছে লুকছ এটা দিছে গাইছ ঐ খাবলৈ কিবা এটা লৈ আহিবি বাৰী পিছফালে মানে ঘৰলৈ গৈছে সি বৰ্তাও আহিছে আমাৰ নৰা কটা চাবলৈ লগতে গৰুও দিব এয়া গড়ডাল লৈ আহিছে গৰু লৰাব
ইয়াত মিলি বাইদেউ গৰু লৰাবলৈ আহিছে। বাকী খেতিৰ কথা কওক এতিয়া। মাটি ৰুইছো আৰু দাইছো। অঁ খেতি উঠিলে নেকি? হ'ল হৈ গ'ল। ধান কেনেকুৱা হৈছে এইবাৰ? এই ধান বেয়া। ধান বেয়া ন খালে? নাই খোৱা, মৰাই নাই। এতিয়াতো পোহ সোমালে। পোক সোমালে, উপায় নাই আৰু তাৰমানে। উপায় নাই আৰু দাই আনিছিলে। অঁ এয়া আমাৰ মিলুবাই গাইছ আমাক চব কামতে হেল্প কৰি থাকে। চ' আমাৰ এলেহুৱা লালা কামত লাগি আছে। ঘৰৰ পৰা আহি গ'ল, খাবলৈ একো নানিলে, কিন্তু ঘৰৰ পৰা অকণমান বেলেগ বস্তু এটা আনিছে। কি আনিছে দেখুৱাই দিয়া লালা। এয়া তমাল আনিছে ই। আমি নৰাখিনি বান্ধি নিব লাগিব। নিয়া কামটো গাইজ মোৰে। ইহঁতি কোনেও এইবোৰ গধুৰ বস্তু দাঙিব নোৱাৰে। চব বুঢ়া বুঢ়া মানুহ, কঁকাল বিষ থকা। চ' ভালকৈ বান্ধি দিলেই হ'ল আৰু। বাকী সেইফালে নিয়া দায়িত্বটো মোৰ। এয়া গাইজ দেখিছেনে, আপাইদা পথাৰলৈ আহিছিলে আমাক বিহু বুলি এষাৰো শুভেচ্ছা বাণী এটাও নজনালে, একো নকওঁ বুলি কৈছে আপোনালোকক। তথাপিও এতিয়া বাঁহ কাটি আছিলে আপাইদাই দা চা লৈ মেলি। আমাৰ ল'ৰাকেইটা হৈ কিবা এষাৰ ক'ব বুলি আশা কৰিলোঁ। কিনো ক'ম আৰু তুমি নাচ চোৱা কাট আৰু হয়নি? মেজি পাতিত সহায় কৰি দিম আৰু। তামোল এজোপা এতিয়া ৰাইজে বিচাৰিছে মাঘৰ বিহু বুলি। আমাৰ বাৰীত নাই নহয় তামোল। আমাৰ বাৰীত তামোল নাই নহয়। তেতিয়াহ'লে নহ'ব। আমাৰ বাৰীত তামোল নায়েই। বাৰু আপাইদা আমাৰ লগত সদায় আছে, থাকিবও এইবাৰো একেধৰণে। অঁ এজন আহিছে আমাৰ গ্ৰুপৰ। বাহুবালি মজা। আৰু বান্ধি থৈছো, আহিবাগে। এইয়া আমাৰ তন্ময় মূৰত এমুঠা নৰা লৈ আগবাঢ়িছে। গতিকে আমাৰ ভোগালী ধেমালিৰ যো-জা চলিছে আৰু আজিৰ পৰা। গতিকে চাই থাকক, ভিডিঅ'খিনি দেখুৱাই আছোঁ আপোনালোকক। নৰা ষ্টক কৰা জেগাটো আপোনালোকক দেখুৱাই দিম, চাই থাকক। এইয়া আমাৰ নৰা আনি আছে। যিহেতু যেনেকৈ ধানৰ লখিমী আনে, তেনেকৈ বুলি ধান কটাৰ পিছত আমি লখিমী স্বৰূপেই আনিছোঁ নৰা। আমাৰ এইটোৱেই নৰা থোৱা জেগা, থৈ আছোঁ। আৰু নৰা আছে, আমি আনি আছোঁ। গতিকে আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম। ভিডিঅ'টোতে আপোনালোকক এটা কথা কৈ থওঁ, আমি ভোগালী ধেমালি যিটো অনুষ্ঠান পাতোঁ, সেইটো অনুষ্ঠানলৈ আপোনালোকক সকলোকে স্বাগতমো জনাইছোঁ। আহিব আপোনালোক সকলো। আমি যিহেতু প্ৰত্যেক বছৰে পাতি আহিছোঁ। এইবছৰ আমাৰ 3 বছৰ কমপ্লিট হ'ব। 3 বছৰ কমপ্লিট হ'ব। গতিকে এটা সুন্দৰ পৰিৱেশ হয়। সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি অকণমান উমলিবৰ কাৰণে অকণমান তীৰ্থবনৰ তৰফৰ পৰা এখন ধুনীয়া মজিয়া দিছোঁ। গতিকে সেইসকলে আহিও অকণমান মনটোতে আনন্দ ল'ব পাৰে। যিসকল কণমানি শিল্পীয়ে মানে শিশুসকলে যিসকলে এতিয়া বৰ্তমান মোবাইলত ব্যস্ত হৈ থাকে। গতিকে মোবাইলৰ পৰা অকণমান আঁতৰি আহি আমি এইবিলাক বস্তু, যিহেতু অসমীয়া থলুৱা পৰম্পৰাসমূহ নাইকিয়া হৈ গৈছে, যিহেতু আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ এই মাঘ বিহুটোৰ জৰিয়তে। গতিকে ভিডিঅ'খিনি আপোনালোকক পৰিৱেশ দেখুৱাই থাকিম, সম্পূৰ্ণ আপোনালোকে চাই থাকিব, মজা আছে। তো বন্ধুসকল চব কামে কামে ব্যস্ত হৈ আছে একদম পূৰা। আমাৰ এইপিনে দেখি আছে, এইজন আমাৰ কাজু। তো কাজুৱে কি কৰি আছে, কাজু ওচৰলৈ যাওঁ আহক। কাজুৱে ওচৰত কিবা এটা বেলেগ ধৰণৰ বস্তু ৰাখি থোৱা দেখিছোঁ। কাজু এইটো কি আনিলি? এডাল কাটি আনিলোঁ বাঁহৰ, অকণ বেলেগ দেখিলোঁ বস্তুটো। ভাল লাগিছে দেখিছেনে? সেইটো মানে কি বস্তুটো, কি বনাবি? এইটো কিবা এটা বনাম, চাই ল'ব লাগিব। অকণমান শুকোৱাৰ পিছত কি কৰিব পাৰি, কেনেকৈ কৰিব পাৰি। আৰু সেয়া কি খাই আছা? এতিয়া টেঙা
এইটো কাটি আনি টেঙা খাইছোঁ। তো বন্ধুসকল এইবাৰ মানে ভাওনা হ'ব, ভাওনা স্বাধীনতা আন্দোলনৰ ভাওনা, স্বাধীনতা আন্দোলনৰ এখন ভাওনা হ'ব। হিন্দুস্তান পাকিস্তান বিভাজনৰ ভাওনা, মুঠত ভাওনা। তো গতিকে বন্ধুসকল আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই থাকিম, চাই থাকক তীৰ্থবনৰ মজিয়াৰ পৰা। গতিকে চাই থাকক আৰু গোটেই ভিডিঅ'বোৰ আপোনালোকক দেখুৱাই আছোঁ, গোটেই পৰিৱেশটো দেখুৱাই দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এইটো যে বন্ধুসকল, এইটো যে দেখিছে এই কমলাৰ এই বাকলিটো, এইটো এটা বেলেগ দৰৱৰ কাম কৰে। এইটো চাব আপুনি, এইটো চকুত মাৰি দিয়া মতে চকুৰ আপোনাৰ যিটো আপোনাৰ জাল পৰি থাকে, চকুটো আপোনাৰ যদি অকণমান ধোঁৱা ধোঁৱা টাইপৰ দেখে, তেতিয়াহ'লে এইটো মাৰি দিয়াৰ লগে লগে কি হ'ব, ক্লিয়াৰিটি এটা পাব চকুটো। তো গতিকে ভিডিঅ' বন্ধুসকল চাই থাকক ভিডিঅ'টো, আৰু গোটেই পৰিৱেশটো দেখুৱাই দিবলৈ চেষ্টা কৰি থাকিম, চাই থাকিব ভিডিঅ'টো। গাঁঠি দে তমালৰ, এইটো দেখিছে ৰাইজ, তো তমালৰ গাঁঠি দি আছে। তমালৰ গাঁঠি যোনে দিনা দিব নোৱাৰে, গতিকে এইটো এটা এক্সপেৰিয়েঞ্চ থাকিব লাগিব তমালৰ গাঁঠি দিয়াটো। গতিকে আমাৰ ইয়াৰ লালাই গাঁঠি দি আছে, যিহেতু ডাঙৰি মানুহে গাঁঠি দিয়াত ভাল লালা। গতিকে লালা কি কবি আৰু, আজি লাগি আছোঁ আৰু অঁ গাঁৱৰ বিহু, গাঁৱৰ বিহু, গতিকে লাগিবই লাগিব। লাগি ভুগি আৰু পাতিব লাগে, হয় নে কি কোৱা? হয় হয় হয়, কেলৈ নহয়। সেয়াই তো গতিকে ভোগালী ধেমালি কি কবি? আৰু ভোগালী ধেমালি পাতিম আমি ইয়াত ফিল্ডতে, আমাৰ গাঁৱত। সকলো আপোনালোক আহিব, সকলো আমাক সহযোগ কৰিব, অঁ আমাৰ ভাল লাগিব মনটো। ভাল লাগিব। সেয়াই আৰু আমি ইয়াত কৰি আছোঁ যিমান পাৰোঁ। হয়, তো আমি লাগি আছোঁ, যিহেতু এতিয়া আকৌ নৰা নিম আমি আকৌ এই জেগালৈ। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো, বহুত ধামাকা হ'ব। চব ৰাইজ, এয়া আমাৰ ৰাইজ পূৰা বহি লৈছে অকণমান। গতিকে এয়া আমাৰ হাথিয়া আছে ইয়াত। এইপিনে গাড়ী আছে, গিৰি যাবি গিৰি যাবি, উঠা তন্ময় উঠা, আমি যাব লাগে আমাৰ গন্তব্য স্থানলৈ, নৰাবোৰ মূৰে মূৰে লৈ লোৱা। ব'লা ফ'ল' মি, চবতকে ডাঙৰটো মোলে দি পেলাই ইহঁতি পলাইছে। লৈ লোৱা চবেই মূৰে মূৰে। এইটো গুলুৱে পাল মাৰিছে। মজা, ব'লা। সমস্ত দায়িত্ব মোৰ ওপৰতে দিয়ে আৰু। চলো 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 চলো। চলো 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 ভাই। এইয়া আমাৰ ৰাইজসকল আহি আছে। তো আজি আমাৰ ষ্টক এয়া, তো আগলৈ আৰু হ'ব, ওখ হৈ গৈ থাকিব। চ' আজিলৈ এয়াই আৰু, চাই থাকক ভিডিঅ'টো, আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই দিবলৈ চেষ্টা কৰি থাকিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ইমান সময়ে গোটেই কামবোৰ দেখিলে, সকলোবোৰ ইহঁতে দেখুৱালে কেনেকৈ কেনেকৈ কি কৰিলে। এতিয়া আমি সকলো কাম শেষ কৰি পেলাই ঘৰা ঘৰি যাব ওলাইছোঁ। তো আমাৰ ৰাইজ এয়া ৰিচি গ'ল আগতে, বাকী ইহঁতি আছে, আমি এতিয়া যাম আৰু গৈ ভাত খাম। তো বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। বাই বাই।